থপৰাটোতো নাই আজি এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ আজি এই জেগাডোখৰ যে দেখিছে হয়তো চিনি পাইছে মানে আৰু কি চিনি পাইছে মোৰ বাৰীত আছোঁ মই এইটো গোহালি আৰু এইকেইটা ভঁৰালৰ খুঁটাকেইটা হৈছিলে আৰু আজি এই ভিডিঅ'টো বিশেষ এটা কাৰণে বনাইছোঁ যে মই পথাৰত ধান দাবলৈ যাওঁ ধান কেনেকুৱা হৈছে ধান পানী কিমান তলত আছে আৰু বৰ্তমানটো জানি খৰাং বতৰ আমেজ আৰু মাছ ধৰোগৈ বলক আপোনালোকেও মোৰ সহযোগী হওক যদি মাছ বেছিকৈ পাওঁ অলপ মই আপোনালোকক কমেণ্টত ভগাই দিম थैंक यू बेटा आसे फला ओ बेटा देखो हमारा बेटा गेंजी पिन के चालू हो रहा है चलो हमारा साथ जाएगा बेटा हाय कह दिया हाय को सब्सक्राइब करिबो कह दिया सब्सक्राइब करिबो पुआके मात्र लाइहा आरो एखिनि किबा किबि आगरा बागरा हिसिसे देउताय एबो लाइहा रहिसे एबा आलू নাই আমাৰ নহলে দেখো গুটে দেখো আমি তো আলু দিম তুম তো লাগে ইয়াৰ ৰঙলাও দিছো ৰঙলাও কিন্তু পছই পাও আমি ধুনীয়া খাবলৈ আৰু এতিয়া আমি পুৰণা ৰঙলাও খাই আছো এইখিনি ৰঙলাও এইখিনি ৰঙলাও পুলি উঠিছে ধুনীয়াকৈ কিন্তু ইয়াত এতিয়া ধুনীয়াকৈ ওলাব আৰু এই খাল পথাৰখন আৰু আজি এইটো আমাৰ বাৰী পিছফালে থকা পুখুৰী আৰু ইয়াতে মাছ হিচিম দেউতাই হিচিব আমি বৰ্তমান পুখুৰীটো উপস্থিত আছোঁ আৰু দেউতাই মাছ হিচিব আমি এতিয়া যাম পথাৰলৈ পথাৰৰ পৰা পথাৰখন এবাৰ দেখাই আহোঁ বলক হেপাহৰ ধাননি দৰা আচলতে প্ৰতি বছৰে বাকীখিনি ধানতকৈ সৌ হিমালয়কে আছে সেইখিনি ধানতকৈ এইখিনি ধানত বেছিকৈ আমি উপাৰ্জন কৰিব পাৰোঁ বা বেছিকৈ ধান পাওঁ কিন্তু এই বছৰ দেখিছে নহয় হঠাৎ অহা বৰষুণৰ ফলত গোটেই পানীৰ তলত আছিলে ধান এতিয়া ওলাইছে অলপ তথাপিও সব ধান গোটেই ধাননি দৰা গোটেইডোখৰ পৰি গ'ল সব লোকচান এইবাৰ আমাৰ লোকচানৰ সন্মুখীন হৈছোঁ জৰা দেখিব আকৌ ৰাজস্থানৰ পৰা এই দামো লাগিব গ'লে নেকি বন্ধা ষ্টাইলটো সাবস্ক্ৰাইব কৰিব কৈ দিয়া और पापा वीडियो सबा को जा पापा आओ वीडियो सबा जूस से को पापा आओ वीडियो सबा কৰিবলগীয়া নাই কোনো কথা মই আছোঁ এইখনে হৈছে মোৰ মানে আমাৰ এখন সংৰক্ষিত বনাঞ্চল বুলি ক'ব লাগিব নিজৰ ঘৰৰ সংৰক্ষিত বনাঞ্চল আচলতে ডাঙৰ গছ আছিলে কাটি শেষ কৰি দিয়া হ'ল কাৰণ যিহেতু লাগেই ঘৰ যিকোনো কামতে তথাপিও গছ আমি জেজোপা কাটিছোঁ তাৰ বিনিময়ত আমি গছ কিছুমান ৰুইছোঁ ইয়াতে সেইটো কোনো দুখ পাবলগীয়া বা বেয়া কাম কৰা নাই ঘৰৰ বিভিন্ন প্ৰয়োজনীয় কামৰ কাৰণে ডাঙৰ গছবিলাক কাটি দিছোঁ আৰু সৰু গছ আকৌ আমি পালন কৰিছোঁ মানে নাৰ্চাৰী ইয়াত কৰিছোঁ এইখনে হৈছে আমাৰ ঘৰৰ সংৰক্ষিত এখনি বনাঞ্চল ইয়াতে আম কঁঠাল জামুক লেচু কঁঠাল আগ্ৰা বাগৰা সকলোখিনি ফল পোৱা যায় এইখন চাই লওক আজি প্ৰথমবাৰৰ বাবে মোৰ বাৰীখনো আপোনালোকক দেখুৱাই দিছোঁ কাম নাইকিয়া মানুহৰো কৰোঁনো কি হয় বাৰীখনকে দেখাইছোঁ পুখুৰী দেখাইছোঁ আগ্ৰা বাগৰা কিবা কিবি আৰু এইখনে দেখাইছোঁ কি ক'ব আচলতে 1950 চনৰ ভূমিকম্পৰ পাছত যেতিয়া আমাৰ দেউতাহঁতে অৰ্থাৎ ককাসকলে ইয়ালৈ আহিছিল এনেদৰেই ইয়াতকৈও ডাঙৰ গছ ইয়াত আছিল আৰু অতব্য হাবি আছিল এইবিলাক সকলোবিলাক হাবি কাটি পেলাই ইয়াত ঘৰ পথাৰ আজি দেখাইছিলোঁ পথাৰ আদি কৰি বিভিন্নখিনি মানে গছ কাটি বা হাবি জংঘল পাহাৰ মথাউৰি এইবিলাক মানে ভাঙি ইয়াত ঘৰ বা গাঁও সাজিছিল আৰু তাৰেই
কিছু অংশ ঘৰৰ বিভিন্ন সময়ত প্ৰয়োজন হোৱাৰ বাবে ঘৰখনৰ কাৰণে সংৰক্ষণ কৰি এডোখৰ বনাঞ্চল ৰাখি থৈছিল অৰ্থাৎ ৰিজাৰ্ভ নাকাটিছিল সেইখিনি হৈছে এইখন অতি পুৰণা আজি 1950 চনৰ পিছৰে পৰা এনেকুৱা অৱস্থাত এনেকুৱাকৈ আছে ডাঙৰ দুই এজোপা গছ কাটিছোঁ কিন্তু আকৌ পুনৰ সৰু গছবিলাক যেতিয়া আমি ৰুইছোঁ সেইবিলাক ডাঙৰ হৈ আহিছে আৰু এনেদৰেই মানে অটব্য হাবি আছিল ভাবি চাওকচোন তেতিয়াহ'লে কিমান ভয়ংকৰ আছিল আচলতে আমাৰ ভাগ্যত সেইদিন নহ'ল আমি ধুনীয়াকৈ ককা দেউতা সাজি দিয়া ঘৰত বাঁহৰ হওক পকাৰ হওক খেৰৰ হওক জুপুৰি হওক আমি এতিয়া ধুনীয়াকৈ বাস কৰি আছোঁ আমি একোজন মানুহ হিচাপে গঢ়ি দিবলৈ ককা দেউতাহঁতে চেষ্টা কৰিছিল বা আমাৰ দেউতাহঁতে আপ্ৰাণ চেষ্টা কৰিছিল সেই গতিকে আজি আমি এইখন সমাজত বা এইখন পৃথিৱীত মানুহ হিচাপে স্থান দিছোঁ কিন্তু বৰ্তমান সময়ত দেখা যায় যে মানুহে মানুহক মানে হিংস চকুৰে চাই ঘৃণাৰ চকুৰে চাই ভায়ে ভাইক প্ৰতি কোনো মৰম চেনেহৰ ভাতৃত্ববোধ জগাই তোলা দেখা নাযায় মহাভাৰত ৰামায়ণৰ পৰাই তেনেকুৱাই হৈ আহিছে আৰু তথাপিও এটা ব্যতিক্ৰমী এখন পৃথিৱী আমি নিবিচাৰোঁনে বা এনেধৰণৰ 2020 আমি বিচাৰোঁনে পুনৰ নিবিচাৰোঁ সকলোৱে অসমত বা পৃথিৱীত সকলোৱে ভাতৃত্ববোধ বজাই ৰাখি জীয়াই ৰাখক এখন সুস্থ সমাজ গঢ়ি তোলক আমাৰ গাঁওখনতো এখন সুস্থ সমাজ গঢ়ি তোলক মই আপোনালোকক বাৰম্বাৰ কৈছোঁ মোৰ ঘৰখনত তেনেকুৱা এটা পৰিৱেশ এতিয়ালৈকে পোৱা নাই যিহেতু আৰু আন পৰিয়ালবিলাকতো তেনেকুৱা নহওক মই সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মই আছোঁ আমাৰ বনাঞ্চলখনত সৰু এখন বনাঞ্চল যিখন নেকি 1950 চনৰ আগৰে পৰা অটব্য হাবি আছিল আৰু বৰ্তমানো এইডোখৰ ঠাই অটব্য হাবিয়ে হৈ আছে চাই লওক এইকেইটা কাঠফলা গাঁত ভাবিছে আপোনালোকে এইকেইটা আমাৰ ঘৰৰ কাৰণে কাঠফালি বিলাক ব্যৱহাৰ কৰিছিলে সেইটো আপোনালোকে একেবাৰে ভুল ভাবিছে 1950 চনৰ আগত অৰ্থাৎ পূৰ্বতেও ইয়াত মানুহ বাস কৰিছিল কি মানুহ জানেনে স্থায়ী বসতি নাছিলে তথাপিও কিন্তু ইয়াত অস্থায়ীভাৱে বসতি স্থাপন কৰিছিলে কিছুমান আদিম সম্প্ৰদায়ৰ লোকে অকল আমাৰ এই বাৰীখনত বুলি নহয় এই সমগ্ৰ এৰিয়াটোত বা সমগ্ৰ অসমতে কাঠ চোৰাং কাঠৰ ব্যৱসায় কৰিছিলে বা তেতিয়া চোৰাং কাঠ বুলিবলৈ আৰু কিটো আছে একো নাই কাঠ যোনে যেনেকৈ পাৰে কাটি লৈ যাব পাৰিছিলে তেনেদৰে কাঠ ফালিবলৈ আহি ককা দেউতাই কোৱা মতে এইবিলাক গাঁত বহুত দ গাঁত আছিল কিন্তু বৰ্তমানে পুত খাই গৈছে আৰু পুতি পেলোৱা হৈছে কাঠৰ ব্যৱসায় কৰিছে ৰাম বচন বুলি এজন মাৰোৱাৰী নে বেংগলী সম্প্ৰদায়ৰ এজন ঠিকাদাৰ আছিল কাঠৰ তেওঁ এখন মানে পৰিচিত এটা নাম এইখন ঠাইত বা এইখন ঠাইৰ পৰা কাঠ আমদানি ৰপ্তানি কৰিছিল ডুমডুমা চহৰত তেওঁৰ ঘৰ আছিল ৰাম বচন তেওঁৰ বিখ্যাত এজন তেতিয়াৰ সদাগৰ বুলি ক'বলৈ আচলতে ঠিকাদাৰ আছিল তেওঁৰ প্ৰকাণ্ড হাতী বহুত আছিল গাড়ী তেওঁ প্ৰথম আছিল তেওঁ গাড়ীতে আমাৰ এইখন গাঁৱত যেতিয়া আৰম্ভ হ'ল যেতিয়া মানুহ থাকিবলৈ বা আমাৰ ককা দেউতাহঁত আহিলে 1952 চনৰ পৰা 51 চনৰ পৰা তেতিয়া সেই তেওঁলোকৰ কাঠৰ গাড়ীতে GMC গাড়ী নে কি বুলি কৈছে পুৰণা দিনৰ গাড়ী আৰু তেতিয়া তেওঁলোকৰ গাড়ীতে ডুমডুমালৈকে অহা যোৱা কৰিছিল একদম ডাঙৰ মানে মই এটা আগৰ ইণ্টাৰভিউত মই গোটেইখিনি কথা পাতিছিলোঁ আৰু এইখন হাবিতে বা এইখন গাঁৱতে তেওঁলোকে কাঠৰ ব্যৱসায় কৰিছিল কাঠ অনা নিয়া কৰিছিল আৰু আমাৰ ককা দেউতালৈ অহাৰ পাছত ইয়ালৈ এই গাঁওখনলৈ অহাৰ পাছতে কি হ'ল তেওঁলোকৰ কাঠৰ গাড়ীতে উঠি পেলাই নাহৰকটীয়া বা ডুমডুমা বিভিন্ন ঠাইলৈ অহা যোৱা কৰিছিল তাৰ পিছতে কিমান বছৰ পিছতে ইয়াত বাছ সেৱা প্ৰচলন হৈছিল মিলন বাছ নামৰ এখন বাছ চলিছিল আৰু বিভিন্ন ধৰণৰ বাছ চলিছিল পাহৰিলোঁ টঙনালৈকে চলিছিল প্ৰথম আমি যেতিয়া সৰু বাচ্চা আছিলোঁ ইয়াত তেতিয়া 1998 বা 2000 এনেকুৱা চনৰ কথা 2001 2 3 এনেকুৱা চনৰ কথা ইমান সময়ৰ কথা তেতিয়া এইখন হাবি ইয়াতকৈও ডাঙৰ আছিল আমি স্বচক্ষুৰে প্ৰত্যক্ষ কৰি পাইছোঁ এইখন হাবি আচলতে কেনেকুৱা অটব্য হাবি আছিলে সকলোৱে ভয় খাইছিলে এইখন হাবিৰ কাৰণে গাঁৱত বিশেষকৈ মানে ইয়াত চিকাৰী আদি সকলো বিভিন্ন ধৰণৰ মানে চিকাৰী ইয়াত আহি চিকাৰ কৰি গৈছিল বিভিন্ন ধৰণৰ চৰাই আৰু জীৱ জন্তু বান্দৰ কিবাকিবি এইবিলাক আছিল চিকাৰ কৰি ইয়াৰ পৰা লৈ গৈছিল কিন্তু সেইটো ভুল কৰিছিল তেতিয়া কাৰণ মানুহৰ আধুনিকতাৰ ইমান পৰখ পোৱা নাছিল আজিকালি মানুহে চিকাৰ কৰিবলৈ এৰিছে গাঁও অঞ্চল বিশেষকৈ কিছুমান ডাঙৰ বিখ্যাত চিকাৰী আছে সেইবিলাকে কৰে কিন্তু গাঁও অঞ্চল বিশেষকৈ চৰাই চিৰিকটি মৰা বা ধনুকাৰলৈ ঘূৰি ফুৰা এই পৰিৱেশটো দেখা পোৱা নগৈছে কাৰণ শিক্ষিত হৈ আহিছে যাতে চামে শিক্ষিত হৈ আহিছে সেইটো কাৰণে সেইবিলাক কাম কৰিবলৈ বাদ দিছে আৰু 2 নম্বৰ কথা হ'ল কি এইখন হাবি এইডোখৰত
অটব্য বেত আছিল আমাৰ এই বেতখিনিৰ কাৰণে আমাৰ ঘৰ এটা বিশেষ নামো আছিল বেতনী বুলি একচুৱেলি জনাও যে গৈছিল বা গোটেই গাঁওখনতে আছিল বেত কিন্তু এইখিনি ঠাইত অটব্য বেত আছিল এতিয়াও তাৰ অৱশিষ্টখিনিহে দেখিবলৈ পোৱা যায় সৰু সৰুকৈ অলপমান আছে এইখিনি বেত দেখিছে আৰু বেত আছিল ইয়াত ডাঙৰ ডাঙৰ বাঁহ আছিল কঁঠাল ডাঙৰ ডাঙৰ আছিল এইবিলাক গছৰ মুঢ়া দেখিছে এইবিলাক ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ আছিল চেৱা গছ আছিল কিন্তু যি বৰ্তমান সময়ত চেৱা গছটো দেখিবলৈ নোপোৱা হৈ গৈছে চেৱা গছে আচলতে কি কৰে তাৰ উপকাৰিতা আমাৰ গাঁও অঞ্চল বিশেষকৈ নাও আজি পানীৰ ঘৰৰ ছালৰ এইটো কি বুলি কয় পানী কোটালি পানী নপৰিবলৈ দুটা ঘৰৰ মাজত মানে দুটা ঘৰ যদি বনোৱা হয় এনেকুৱাকৈ এনেকুৱাকৈ চেৱাৰ কাঠ খুলি পেলাই তাত পানী যাবলৈ ব্যৱস্থা কৰি দিয়ে নাৱা বুলি কয় যাক কিন্তু বৰ্তমান সময়ত মানে আধুনিকতাৰ পৰশ পাই মানুহে টিং বা বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰি বা বনাই কিনি আনি লগাবলৈ ব্যৱস্থা কৰিছে সেইকাৰণে চেৱা গছো ইয়াত সংৰক্ষণ বা ৰোপণ আজিলৈকে হোৱা নাই বা পুলিও তেনেকৈ হোৱা নাই দুই এজোপা আছে চেৱা গছ সৌ তাত এজোপা আছে মানে নাম মাত্ৰহে আৰু ক'বলৈ হ'ব যে আমাৰ পিছৰ প্ৰজন্মক যে এইজোপা চেৱা গছ আৰু এনেকৈও অসমৰ বা পৃথিৱীৰ পৰা বহু মূল্যৱান গছ বা বহু পৰিচিত গছ অপৰিচিত হৈ পৰিছে আৰু ভৱিষ্যত প্ৰজন্মই যে কেনেদৰে চিনি পাব গছ গছনি বা এইজোপা কি গছ থাকিবগৈনে তাক লৈ প্ৰশ্নৰ সন্মুখীন হৈছে আচলতে আৰু মই এইটোৱে ক'ব বিচাৰোঁ যে গছ আপোনালোকে এজোপা যদি কাটিব বিচাৰে 10জোপা ৰুওক সেইটো সকলোৱে জানে আমি যেনেকৈ কৰিছোঁ আপোনালোকেও কৰক যদি আপোনাৰ ঘৰত এজোপা যিকোনো কামত আপুনি গছজোপা কাটিব বিচাৰিছে তেতিয়াহ'লে আন এজোপা কিনাৰতে ৰুই লওক যেনেকৈ আমি ৰুই লওঁ তাৰ পৰা ওলাই আহিলোঁ এতিয়া মাছ ধৰিব হ'ল চাগে মাছ কেইটামান ধৰি লওঁগৈ ব'লক ঘৰৰ বাৰীৰ পুখুৰী মাছ কেনেকুৱা লাগিব খাই খাম ঐ ঢেকীয়া ঔটেঙা লগত দি বৰ্তাৰ লগত মাছ ধৰিলোঁ চাই ভাল পোৱা ল'ৰাটো চাওক ন বুম বুম মাছ এইখিনি ইমান মাছ আছে আজি ভালকৈ এসাঁজ দগৰি খাম কোনো খোৱা আহি যোৱা বাই বাই